এয়া হৈছে আমাৰ দাদী, বেটাই লৈ আছে। মই মৰমতে টুকুলুক বুলিও কওঁ। টুকুলুকৰ বহুত গা বেয়া, সেইবাবে বহুত মৰম কৰি দৰৱ পাতিবোৰ খুৱাব লগা হয়। এইখিনিয়ে তাৰ দৰৱ। বেটাই ইমানেই কষ্ট কৰিছে ন, ইয়াৰ কাৰণে ৰাত দিন দৰৱ খুৱাই থাকিব লগা হয়। ইয়াৰ বহুত ডাঙৰ বেমাৰ এটা হৈছে। ডক্তৰে কোৱা মতে CD হৈছে বুলি কৈছে। ইয়াৰ ফুল মিনিং কি হয় মই নাজানো, তথাপিও ডক্তৰে কোৱা ভাষাটোহে কৈছোঁ। আৰু খুব কষ্ট হয় দৰৱ খুৱাওঁতে, আৰু সি আমনিও পায় দৰৱটো খাই খাই। অকণমান হেৰি হ'লে পলাবলৈ বিচাৰে এনেকৈ, আৰু খোজকাঢ়িবও নোৱাৰে, চুঁচৰি যায়। নাজানো ইয়াক ঠিক কৰিব পাৰোঁ নোৱাৰোঁ। আমাৰ কৰণীয়খিনি কৰি আছোঁ, বাকীখিনি ভগৱানৰ ওপৰতে এৰি দিছোঁ। আৰু সি এডোখৰ ঠাইলৈ খুব যাবলৈ বিচাৰে, সেইবাবে বেটাই এই ঠাইডোখৰলৈ প্ৰতিদিনে এবাৰ দাঙি হ'লেও লৈ আহে তাক।